এতিয়া তোমালোকে ডাঙৰ ৰছীটো মাজত আৰু সৰু ৰছী দুটা তাই পাৰি দিয়া। ও স্যার মাইক কেটে ধরে দিও। ও স্যার মতা মানুহৰ কপনৰ কাপোৰ তিনিখন, 1 নম্বৰ ডাঙৰ চাদৰ, 2 নম্বৰ সৰু চাদৰ, 3 নম্বৰ কুৰ্তা। এয়া ডাঙৰ চাদৰ মুৰ্দাতকে 1.5 হাত ডাঙৰ হ'ব লাগে। তোমালোকে ডাঙৰ চাদৰ লোৱা। এয়া আমি ডাঙৰ চাদৰ ডাঙৰ চাদৰত 3বাৰ বা 5বাৰ বা 7বাৰ সুগন্ধিতা কৰিব লাগে। আমি সুগন্ধিতা কৰি আছো, আমি সুগন্ধিতা কৰি আছো, আমি সুগন্ধিতা কৰিলো। তোমালোকে ডাঙৰ চাদৰ পাৰি দিয়া। আমি ডাঙৰ চাদৰ পাৰি আছো, ডাঙৰ চাদৰ পাৰিলো। এয়া সৰু চাদৰ ডাঙৰ চাদৰতকে 1.5 হাত সৰু হ'ব লাগে। তোমালোকে সৰু চাদৰ লোৱা। সৰু চাদৰত 3বাৰ বা 5বাৰ বা 7বাৰ সুগন্ধিতা কৰিব লাগে। আমি সুগন্ধিতা কৰি আছো, আমি সুগন্ধিতা কৰি আছো, আমি সুগন্ধিতা কৰিলো। তোমালোকে সৰু চাদৰ পাৰি দিয়া। আমি সৰু চাদৰ পাৰি আছো, আমি সৰু চাদৰ পাৰিলো। এয়া কুৰ্তা ডিঙিৰ পৰা আঁঠুৰ তললৈকে হ'ব লাগে। তোমালোকে কুৰ্তা লোৱা। আমি কুৰ্তা কুৰ্তা 3বাৰ বা 5বাৰ বা 7বাৰ সুগন্ধিতা কৰিব লাগে। আমি সুগন্ধিতা কৰি আছো, আমি সুগন্ধিতা কৰি আছো, আমি সুগন্ধিতা কৰিলো। তোমালোকে কুর্তা 3বাৰ বা 5বাৰ বা 7বাৰ সুগন্ধিতা কৰিব লাগে। আমি সুগন্ধিতা কৰি আছো, আমি সুগন্ধিতা কৰি আছো, আমি সুগন্ধিতা কৰিলো। তোমালোকে কুৰ্তা পাৰি দিয়া। এতিয়া তোমালোকে কুৰ্তাৰ ওপৰ ভাগ উঠাই দিয়া। এতিয়া তোমালোকে মুৰ্গাটো কপন কাপোৰৰ ওপৰত আনি লাহেকে শুৱাই দিয়া। আমি মুৰ্গাটো ধৰি কপালত শুৱাই আছো। মুৰ্গাটো কপন কাপোৰৰ ওপৰত আনি লাহেকে শুৱালো। মুৰ্দাৰ 8 জেগাত এতিয়া তোমালোকে কুৰ্তাৰ ওপৰ ভাগ পাৰি দিয়া। মুৰ্দাৰ 8 জেগাত সুগন্ধিতা কৰা সুন্দৰ। এতিয়া তোমালোকে মুৰ্দাৰ কপালত সুগন্ধিতা কৰি দিয়া। এতিয়া মুৰ্দাৰ নাকত সুগন্ধিতা কৰি দিয়া। আমি মুৰ্দাৰ নাকত সুগন্ধিতা কৰি আছো, আমি মুৰ্দাৰ নাকত সুগন্ধিতা